নামনি অসমত এতিয়া আমাৰ অসমীয়া মানুহবিলাক সংখ্যালঘিষ্ঠ হৈ গ'ল। ধুবুৰী, বৰপেটা ৰোড, হাউলি, দৰং, মঙলদৈ প্ৰতিদিনাই অসমীয়া মানুহে মাটি বিক্ৰী কৰে। তিনিচুকীয়া দুলীয়াজানতো আজিকালি আমি মাটিৰ পাৰমিশন দিওঁতে কাক কোনে বিক্ৰী কৰিছে আমি চাওঁ। তিনিচুকীয়া দুলীয়াজানতো আজি ব্যৱসায়টো আমাৰ বাংলাদেশৰ পৰা অহা মানুহবিলাকে দখল কৰি ল'লে আৰু ব্যৱসায় দখল কৰাৰ লগে লগে তেওঁলোকৰ হাতত টকা পইচা আহি পৰিল। আমাৰ মানুহে এতিয়া মাটি বিক্ৰী কৰে আৰু গুৱাহাটীলৈ গুচি আহে। যোৱা আজিৰ পৰা 3 দিন আগত এগৰাকী ছোৱালী মোক লগ কৰি ক'লে যে মামা মাটিৰ পাৰমিশন এটা লাগে, আপুনি দিয়া নাই, মোৰ ফিজ দিব দিগদাৰ হৈছে। মই বোলো মা কি পাৰমিশন? বোলে আমি মাটিটো বিক্ৰী কৰিব খোজো। ঘৰ ক'ত? বৰপেটাত। মই লগে লগে ক'লো মা তুমি নিশ্চয় এনেকুৱা মানুহকে বিক্ৰী কৰিবা? বোলে মামা হয় কথাটো। তাৰ মানে অসমীয়া মানুহে অকল ৰাজনৈতিক অধিকাৰ হেৰুওৱা নাই, মাটিবিলাকো অসমীয়া মানুহৰ হাতৰ পৰা গুচি গৈ আছে। যোৱা আজিৰ পৰা 3 দিন আগত এগৰাকী ছোৱালী মোক লগ কৰি ক'লে যে মামা মাটিৰ পাৰমিশন এটা লাগে, আপুনি দিয়া নাই, মোৰ ফিজ দিব দিগদাৰ হৈছে। মই বোলো মা কি পাৰমিশন? বোলে আমি মাটিটো বিক্ৰী কৰিব খোজো। ঘৰ ক'ত? বৰপেটাত। মই লগে লগে ক'লো মা তুমি নিশ্চয় এনেকুৱা মানুহকে বিক্ৰী কৰিবা? বোলে মামা হয় কথাটো। তাৰ মানে অসমীয়া মানুহে অকল ৰাজনৈতিক অধিকাৰ হেৰুওৱা নাই, মাটিবিলাকো অসমীয়া মানুহৰ হাতৰ পৰা গুচি গৈ আছে। গুৱাহাটীত হিন্দু মানুহে মাটি নিকিনেই, মাত্ৰ মাটি বিক্ৰী কৰে। গুৱাহাটীৰ ফ্লেটবিলাকতো হিন্দু মানুহৰ সংখ্যা কমি কমি গৈ আছে, অসমীয়া মানুহৰ সংখ্যাও কমি কমি গৈ আছে। আমাৰ জাতিটো আজি এটা সংকটৰ মুহূৰ্তত থিয় হৈ আছে, ৰাজনৈতিক অৰ্থনৈতিক সকলো ফালৰ পৰা। এভিকশ্যন, উচ্ছেদ এইবিলাক হ'ল পেইন কিলাৰ। আজি বিষ হৈছে, এটা পেইন কিলাৰ দিলো, কিন্তু পাৰ্মানেণ্ট ট্ৰিটমেণ্ট নহয়। পাৰ্মানেণ্ট ট্ৰিটমেণ্ট হ'ল অসমীয়া যুৱক যুৱতীয়ে অৰ্থনৈতিকভাৱে আমি শক্তিশালী হ'ব লাগিব। মাটি বিক্ৰী কৰাটো প্ৰশ্নই নুঠে, নতুনকৈ মাটি কিনিব পৰা আমাৰ অৰ্থনৈতিক শক্তি হ'ব লাগিব। চৰকাৰী চাকৰি পাৰ্যমানে আমি দিব লাগিব, উদ্যোগ আনিব লাগিব, উদ্যোগত ল'ৰা ছোৱালীক চাকৰি দিব লাগিব। অসমৰ ল'ৰা ছোৱালীয়ে খেতি বাতিৰ পৰা সম্পূৰ্ণ ব্যৱসায়, অসমৰ ব্যৱসায় আমি আমাৰ হাতত ৰাখিব লাগিব আৰু আমাৰ ল'ৰা ছোৱালীক আমি স্কিল ট্ৰেইনিং দিব লাগিব। এইবাৰ যদি আমি ৭৫,০০০ ল'ৰা ছোৱালীক 2 লাখ টকাকৈ আমি দিছো, ইতিমধ্যে আমি প্লেন বনাইছো অহা 5 বছৰত আমি 10 লাখ ল'ৰা ছোৱালীক CM ট্ৰিপল A দিম।